নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ কেতিয়াবা যে আমি সপোনত দলং দেখোঁ, ভঙা দলং কেতিয়াবা দেখোঁ, বা আমি নতুন দলং দেখোঁ, নদীত থকা দলং দেখোঁ, বা আমি কোনোবা সৰু পুখুৰীত থকা দলং দেখোঁ। কাৰণ বিভিন্ন অৱস্থাত যদি আমি বিভিন্ন প্ৰকাৰে দলং দেখোঁ, ইয়াৰ ভিন ভিন অৰ্থ আছে। কিন্তু এটা কথা, সকলো দলং দেখাৰ কিন্তু এটা নিশ্চিত ইয়াৰ অৰ্থ আছে। সপোন শাস্ত্ৰ অনুসৰি যদি কোনো ব্যক্তিয়ে যদি সপোনত দলং দেখে, তেতিয়াহ'লে ইয়াৰ পোন যি অৰ্থ হয় এইটোৱেই যে আপোনাৰ দলং যিহেতু এটা জেগাৰ পৰা আন এটা জেগালৈ যিহেতু সংযোগৰ পথ হয়, ঠিক তেনেধৰণে যদি আপুনি নদীত থকা দলং যদি দেখে, আপুনি সেই দলঙেদি পাৰ হৈ গৈছে বা দলংখন আপুনি দেখি আছে, কিন্তু তাৰ ওপৰেদি যাত্ৰা কৰা নাই, বা আপুনি যদি দলঙৰ মাজভাগত আপুনি নিজকে দেখিছে বা দলংখন সম্পূৰ্ণকৈ পাৰ হোৱা দেখিছে, এনে ক্ষেত্ৰত যদি আপুনি দেখিছে, তেতিয়াহ'লে কিন্তু ইয়াৰ দ্বাৰা এটা কথা নিশ্চিত হওক যে আপোনাৰ যি বাধা, যি সমস্যা আছে, সেইটো সময়ত পাৰিবাৰিক হওক, লাগিলে ঘৰুৱা হওক, আপোনাৰ কৰ্মক্ষেত্ৰত হওক বা বৈবাহিক জীৱনত হওক, বা আপোনাৰ যদি কোনো কামত যদি আপুনি বৰ্তমান উন্নতি কৰিব পৰা নাই, বহুতো বাধা আছে, বা আপুনি সেই বাধাৰ পৰা নেওচিব পৰা নাই, আৰু এনে অৱস্থাত যদি আপুনি নিজকে দলং পাৰ হৈ যোৱা দেখিছে সপোনত, তেতিয়াহ'লে এইটো এটা অতি ভাল সপোন হয়। ভাল সপোনসকলৰ ভিতৰত ইয়াৰ ভাল সপোন বুলি গণ্য কৰা হয়, কিয়নো সপোনত দলং পাৰ হৈ যোৱা দেখিলে আপোনাৰ যি বাধা আছে আপোনাৰ জীৱনৰ লগত জড়িত, সেই বাধা অতি সোনকালে, অতি শীঘ্ৰে আপুনি তাক দূৰ কৰিব পাৰিব। নিজৰ ক্ষমতাৰে আপুনি সেই বাধাৰ লগত যুঁজিব পাৰিব। আপোনাৰ এনে শক্তি আহিব, যি শক্তিৰ দ্বাৰা আপুনি হয়তো পইচাৰ ক্ষেত্ৰত হওক, বা আপোনাৰ যদি আৰ্থিকভাৱে আপুনি যদি দুৰ্বল আছিলে, আপুনি কিবা কৰ্ম কৰিব পৰা নাই, মনত যদি বিভিন্ন আশা পুহি ৰাখিছিলে, কিন্তু সেনে কৰ্মবোৰ আপুনি অতি সোনকালে শীঘ্ৰে কৰিব পাৰিব। সপোন শাস্ত্ৰ অনুসৰি সেইজন ব্যক্তিয়ে সপোনত এনেকুৱাকৈ দেখে, যিজন ব্যক্তিৰ বহুত দিনৰ পৰা চিন্তাত চৰ্চা কৰি থাকে, একো পাৰ নাপায়, কিন্তু এনে সপোনৰ দ্বাৰা তেওঁক ভগৱানে সংকেত দিয়ে যে তেওঁলোকৰ জীৱনটো অতি সোনকালে ৰঙীন হ'বলৈ বা বাধাবোৰ নেওচিব পাৰিব। আৰু যদি সপোনত আপুনি পুখুৰীত থকা দলং দেখে, দলঙৰ মাজভাগলৈকে থকা দলং যদি আপুনি কেনেবাকৈ দেখিছে, খুব সঘনাই যদি এনেকৈ দেখিছে, তেতিয়াও কিন্তু ইয়াৰ দ্বাৰা এইটোৱে ইংগিত পোৱা যায় যে আপোনাৰ সমস্যাবোৰ সমাধান কৰিবলৈ আপুনি অকণ কষ্ট কৰিব লাগিব। যিহেতু আপুনি যদি হেমাহি কৰে বা আপুনি নিজকে যদি এলাহভাৱে কৰে, কিন্তু আপোনাৰ সেই সমস্যা বা আপোনাৰ যি বাধাবোৰ দূৰ নহ'ব। সেয়েহে আধা দলং যদি দেখিছে আপুনি সপোনত, তেতিয়াহ'লে আপুনি অকণ নিজকে সষ্টম কৰক পৰিস্থিতিৰ লগত যুঁজিবলৈ। গতিকে সপোনত আপুনি দলং কি অৱস্থাত কেনেধৰণে দেখিছে মোক কমেণ্ট কৰি জনাব। সকলো কমেণ্টৰ আপোনালোকক উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছেনে? ধন্যবাদ।